মই ওলাইছোঁ। মেচিনটো কেইবাদিনৰ পৰা বেয়া হৈ আছিলে, নিয়াই হোৱা নাছিলে। ইফালে মা ধুনীয়া ধুনীয়া কাপোৰ ন, পূৰা ভালে লাগি যায় দেখিলে, লওঁ লাগে। এফালে এইটো চাইডত আছে দুপাট্টা, আৰু এইফালে চাগে চুৱেটাৰ আছে, বোলো গৰম চুৱেটাৰ আছে। মেচিন নিবলৈ আহি পেলাই এইবিলাক চাই আছোঁ এতিয়া সম্পূৰ্ণকৈ। কি ধুনীয়া চুৱেটাৰ আছে ন। মানে আমাৰ মেচিনৰ দোকানখন নাই খোলা, চ' আমি এইখিনিকে চাই পেলাই এতিয়া যাব লাগিব। ফেঞ্চি কি খাব কচোন? আৰু খাবি? বেছিকৈ চকলেট খাবি, গোটেইকেইটা দাঁত যাব, হয়নে? নগজে আৰু নগজে, গজব বুলি ভাবছা? নগজে আৰু চেজ হৈ যাব গোটেই সোপা দাঁত। এই নগজে। কি খাই আছ? চকলেট। হৈছে আমাৰ ঘৰৰ ওচৰৰ দাদাৰ ছোৱালীজনী, আৰু এই দেওবাৰ ৰাতিপুৱা মানে মই ইহঁতৰ ঘৰলৈ গৈছিলোঁ, আৰু তাইৰ লগত মানে এনেকৈ কথা পাতি ভাল লাগে, আৰু তাই মানে খুব ধুনীয়াকৈ উত্তৰ দি থাকে কথাবিলাকৰ। ইচ গোটেই সোপা দাঁত পকাই খাইছি, কি হ'ব এতিয়া? মোৰ দাঁত। আৰু এতিয়া সেই কালি দি আহিছিলোঁ যে মেচিনটো ভাল কৰিব, সেইটোকে আনিবলৈ যাওঁ। মেচিন আনিব গৈছিলোঁ, এতিয়া ঘৰত গৈছোঁ, ভাগৰ লাগিছে একদম। উঠাই এইটো হৈছে ষ্ট্ৰীট লাইটৰ লাইট দিয়া, এইটো যাওঁগৈ লাহে লাহে, ভাগৰ লাগিছে। সদায় ঘৰত গৈছ না নাই? বিয়া খাব যাবা? আমাৰ আজি টেষ্টি আঞ্জা বনাইছে। ক'ত যাবা? বিয়াত যাবা?